Hi everyone, welcome to my YouTube channel. আজি দেওবাৰ বুলি ক'লে আনদিনাতকৈ শুই উঠা অকণমান দেৰিয়ে হয়। ৰাতিপুৱা শুই উঠি ৰুমটো চাফ চিকুণ কৰি ঘৰটোত ঝাৰু দিলোঁ। ইফালে আমাৰ কামিয়াল মাতাশ্ৰীয়ে ৰসগোল্লা বনাবলৈ ল'লেই নহয়। ঘৰটো সাৰি গা পা ধুই নিজকে অলপ আউটাই ল'লোঁ। ৰাতিপুৱা গা ধুই নিজকে অকণমান পৰিপাতি কৰি ল'লেহে দিনটোলৈ মনটো ভাল হৈ থাকে পাই, নহয়নে বাৰু? তাৰপিছত খোৱা বোৱাত লাগিবলৈ গ'লোঁ। খোৱা বোৱাত লাগি বাচন বৰ্তন ধুই ল'লোঁ। মুঠতে ৰাতিপুৱাতে কৰিব লগা সকলো কাম কৰি মেলি আজৰি হৈ আজি বৌ আৰু মই লগ হৈ এখন বৰ ভাল লগা চিনেমা চালোঁ। চিনেমাখনত এজ এ হাউচৱাইফ আৰু এজ এ এডভকেট এগৰাকী মহিলাই কিদৰে সকলো সমতুল্যতাৰে কৰি গৈছে সেয়া দেখি বহুত ইনস্পায়াৰ হ'লোঁ জানেনে। ভাল লাগিল চিনেমাখন চাই। চিনেমাখনৰ নাম পটনা শুক্লা। অভিনেত্ৰী ৰবীনা টণ্ডনৰ দ্বাৰা অভিনীত এখন চিনেমা। যদি চোৱা নাই চাব দেই ৰাইজ। দিনটোৰ আধা সময় তেনেকৈয়ে পাৰ হৈ গ'ল। আবেলি একাপ ধুনীয়া চাহ খাই মেলি দোকানৰ সন্মুখত অকণমান বহোগৈ বুলি ওলাই গ'ল। কিমাননো একেৰাহে ঘৰটোৰ ভিতৰতে সোমাই থাকিম। তাত গৈ খুৰী, মা, মই, বৌ আৰু আমাৰ বৌ গোটেইকেইজনী অকণমান লেকচাৰ মাৰিলোঁ আৰু ৰাস্তাই গৈ থকা মানুহখিনি চালোঁ। আজি বৌ আৰু মোৰ টুইনিং হৈ গ'ল। চাওকচোন, দুয়োজনীৰ কাপোৰৰ কালাৰ একেই। অকণমান সময় তাত বহি ভাবিলোঁ বোলো দুয়োজনী ফাৰ্মলৈ যাওঁ ব'লা, বহুত দিন হ'ল যোৱাই নাই। সেই বুলি ভবামতেই কাম। এয়া আমি আহিম আমাৰ ফাৰ্মত। এইখন আমাৰ ব্ৰইলাৰ ফাৰ্ম আৰু ব্ৰইলাৰ ফাৰ্মখনৰ পিছফালে এয়া আমাৰ গাহৰিৰ ফাৰ্ম। এয়া কেইটা গাহৰি আছে চাওকচোন। আমাৰ ফাৰ্মৰ কাষতে এয়া আমাৰ টাইচনৰ ভোট জলকীয়াৰ খেতি। ইফালে বেটা আৰু মই আহিছোঁ বোলো গৰুকেইজনীকে চাই যাওঁ। মহাশয় আহি নাযায়েই নহয় এতিয়া। তাৰ পাছত আহি কাষতে থকা আমাৰ শিবুৰ চিকিবাৰ ঘৰলৈ গ'লোঁ। শিবুৱে কিমান ভাল পাইছে চাওকচোন। তাৰ পৰা আহিবই বিচৰা নাই। তাক তাতে থৈ আহি মই অকণমান মোক নিজৰ বাবে সময়কণ দিওঁ বুলি ভাবিলোঁ। মানে কিনো ক'ম, ইঞ্চুৰেঞ্চ ল'ৰ এছাইনমেণ্ট 2 তাৰিখে ছাবমিট কৰিব লাগে। অকণমানো লিখা হোৱাই নাই। সেইকাৰণে ভাবিলোঁ অলপ লিখি লওঁ। কি জানেনে, কেতিয়াবা এগৰাকী পত্নী, এগৰাকী বোৱাৰী, এগৰাকী মা আৰু লগতে এগৰাকী আইনৰ শিক্ষাৰ্থী হিচাপে সমতুল্যতা স্থাপনত কেতিয়াবা বিফল হওঁ। যদিও সমতুল্যতা স্থাপনৰ চেষ্টা সদায় অব্যাহত ৰাখোঁ আৰু সেই চেষ্টা সদায়ে অব্যাহত থাকিব। সন্ধিয়া হোৱাৰ আগে আগে বেটাক খুৱাই বোৱাই ল'লোঁ। খুৱাই দিয়াৰ পিছতে সি শুই থাকিলে। উফ ৰক্ষা, এতিয়া মই মোৰ ৰাতিৰ সাজৰ বাবে যা যোগাৰ কৰিব পাৰিম। ৰাতিৰ বাবে ভাত চব্জি ৰেডি কৰি সকলোকে খাবলৈ দি পাকঘৰটো চাফা কৰি এতিয়া ৰুমত। আজিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবচোন। আজিলৈ আহোঁ, বাই বাই।